ছোৱালীবোৰে সদায় সঁচা কথা ভাল পায়, কিন্তু বিশ্বাস কৰে মিছলীয়া খেৰ। উদ্দেশ্য অবিহনে কোনেও কাষলৈ নাহে আৰু স্বাৰ্থ অবিহনে কোনেও কাষত নাথাকে। APJ আব্দুল কালামে কৈছিল, নিজকে অকলশৰীয়া বুলি ভাব আহিলে আকাশৰ ফালে চাবা। আমি অকলশৰীয়া নহওঁ, পৃথিৱীখন আমাৰ বন্ধু। মেছেজৰ ৰিপ্লাই দিয়াৰ স্পীডেই বুজাই দিয়ে কোন কাৰ কিমান গুৰুত্বপূৰ্ণ। মিছাকেই আজিৰ পৃথিৱীত সকলোতকৈ বেছি মূল্য দিয়ে। সঁচাটো কোনেও বুজি নাপায়, ওলোটাকৈ অপমানহে পোৱা যায়। জীৱনৰ প্ৰথমখন কাপোৰ আনৰ হাতেৰে পিন্ধিব লাগে আৰু শেষ কাপোৰখনো আনৰ হাতেৰেই পিন্ধা হয়। তথাপিও মানুহৰ অহংকাৰ কেতিয়াও নকমে। যিসকলে আঘাত পাই উঠি থিয় হয়, তেওঁলোকে এদিন জীৱনত বহু কিবা-কিবি কৰি দেখুৱায়। কাৰ ভিতৰত কেনেকুৱা মানুহ লুকাই আছে সেয়া কেৱল সময়েহে ক'ব পাৰে। খুঁত সকলোৰে মাজতেই আছে, কিন্তু আমি কেৱল আনৰ মাজতহে সেয়া বেছিকৈ দেখিবলৈ পাওঁ। দুখ এটাই, আজিও মানুহ চিনিব নিশিকিলোঁ। কোনোবাই অলপ ভাল আচৰণ কৰিলেই বিশ্বাস কৰি পেলাওঁ। অপেক্ষা সকলোৱে কৰিব নোৱাৰে, কিন্তু যিসকলে অপেক্ষা কৰিব পাৰে তেওঁলোকৰ প্ৰেম কেতিয়াও মিছা নহয়। পাহাৰৰ ওপৰত থিয় হৈ আকাশখনক যিমান ওচৰত যেন লাগে, আকাশখন সিমান ওচৰত নহয়। ঠিক সেইদৰে কোনো মানুহক যিমান আপোন যেন লাগে, সিমান আপোন নহয়। জিন্দা থাকিলে নিন্দা হ'বই, মৃত মানুহৰ প্ৰশংসাটো শত্ৰুৱেও কৰে। তুমি যদি সঠিক হোৱা তেনেহ'লে তাক প্ৰমাণ কৰাৰ চেষ্টা নকৰিবা। মনে মনে অপেক্ষা কৰা, সময়ে সকলো উত্তৰ দি দিব। পৃথিৱীত কিমান সুন্দৰ সুন্দৰ মুখ আছে, কিন্তু কোনখন মুখ আৰু কোনখন মুখা চিনাক্ত কৰাটোৱে কঠিন। কেৱল সাপেই নহয়, মানুহো খুবেই বিষাক্ত হয়। সাপক তথাপিও দূৰৰ পৰাই চিনিব পাৰি, কিন্তু বিষাক্ত মানুহক চিনি পোৱা কঠিন। মৃত্যু এইটোৱে একমাত্ৰ দিন, যিদিনা কোনোবাই বিচাৰিলেও মোক ঘৃণা কৰিব নোৱাৰিব। সকলোৱে কেৱল আদৰ সন্মান দেখুৱাব। ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল, এই পৃথিৱীত শিক্ষিত মানুহৰ অভাৱ নাই, কিন্তু এই পৃথিৱীত শিক্ষিত বিবেকৰ বহুত অভাৱ। অসৎ আনন্দতকৈ পবিত্ৰ বেদনাই ভাল। কিছুমান মানুহ সঁচাকৈয়ে খুবেই অসহায়। তেওঁলোকৰ ভাল লগা, বেয়া লগা, দুখ বেদনাবোৰ ক'বলৈ কোনো নাথাকে। তেওঁলোকৰ কিছুমান অব্যক্ত কথা মনৰ গভীৰতেই ৰৈ যায়, আৰু কিছুমান স্মৃতি এটা সময়ত দীৰ্ঘশ্বাসত পৰিণত হয়। আপোনালোকে সদায় মিনিটৰ প্ৰতি লক্ষ্য ৰাখক, দেখিব ঘণ্টাবোৰে নিজেই নিজৰ প্ৰতি লক্ষ্য ৰাখিছে। যিসকলে কেৱল নিজক লৈয়ে ব্যস্ত থাকে, তেওঁলোকে আনৰ দুখ কষ্ট বুজিব নোৱাৰে। এই পৃথিৱী কেতিয়াও বেয়া মানুহৰ বেয়া কামৰ বাবে ধ্বংস নহ'ব। যিসকলে বেয়া মানুহৰ বেয়া কাম দেখিও একো নকৰে, তেওঁলোকৰ বাবেই পৃথিৱীখন ধ্বংস হ'ব। কেতিয়াও কোনো বন্ধুক আঘাত নকৰিবা, আনকি ঠাট্টাও নকৰিবা। অকৃতজ্ঞ মানুহতকৈ কৃতজ্ঞ কুকুৰেই শ্ৰেষ্ঠ। প্ৰেম হ'ল জ্বলন্ত চিগাৰেটৰ দৰে, যাৰ আৰম্ভণি হয় অগ্নিৰে আৰু শেষ পৰিণতি ছাইৰে হয়। প্ৰেমত পৰিলে বুদ্ধিহীনজনো বুদ্ধিমান হৈ উঠে আৰু বুদ্ধিমানসকল মূৰ্খ হৈ পৰে। প্ৰেমে যি দিয়ে তাতকৈ বেছি কাহিনীয়ে। ল'ৰাবোৰে প্ৰেমৰ অভিনয় কৰোঁতে কৰোঁতে কেতিয়া সঁচা প্ৰেম হৈ যায় তেওঁলোকে নিজেও নাজানে, আৰু ছোৱালীবোৰে সঁচা প্ৰেম কৰি কৰি কেতিয়া অভিনয় আৰম্ভ কৰে সেয়া তেওঁলোকে নিজেও নাজানে। জীৱনৰ আটাইতকৈ ডাঙৰ ভুল হ'ল নিজে ভালে থকাৰ দায়িত্ব আনৰ হাতত তুলি দিয়াটো। সৰ্বোচ্চ 3 মিনিট অক্সিজেন নাপালেই মানুহ লাছ হৈ যায়, তথাপিও মানুহে অহংকাৰ কৰিবলৈ নেৰে। ভুল মানুহেই কৰে। যিসকলে কয় মই কেতিয়াও ভুল নকৰোঁ, তেওঁলোক মানুহেই নহয়। তুমি ভাল নে বেয়া সেয়া কাকো প্ৰমাণ দিব নালাগে, মাত্ৰ নিজৰ ওচৰত সদায় সৎ থাকিবা। সময়ে এদিন সকলো উত্তৰ দি দিব। সময় বেয়া হ'লে বগা কাপোৰৰ পৰাও ৰং উঠি যায়। নিজতকৈ ওপৰত কাৰোবাক দেখি কেতিয়াও আপোনাতকৈ শ্ৰেষ্ঠ নাভাবিব, কাৰণ ওপৰত পচা মাংস খোৱা শগুনো উৰি ফুৰে। নিজতকৈ তলত কাৰোবাক দেখি তেওঁক আপোনাতকৈ দুৰ্বল নাভাবিব, তলত পৰিশ্ৰমী আৰু একতা থকা পৰুৱাও থাকে। সেই অৱস্থান চাই কাকো বিচাৰ নকৰিব। নিজৰ অৱস্থানতে নিজকে শ্ৰেষ্ঠ হিচাপে প্ৰতিষ্ঠিত কৰাৰ চেষ্টা কৰক, আৰু ইয়াকেই আত্মতৃপ্তি বোলে। যদি ভাল হ'ব বিচৰা তেনেহ'লে প্ৰথমতে মিছা ক'বলৈ এৰি দিয়া। যিসকল মায়ে ৰাতিপুৱা উঠাৰে পৰা ৰাতি শোৱালৈকে অবিৰাম নিজৰ সংসাৰ বচোৱাৰ সংগ্ৰাম চলাই যায়, তেওঁলোকৰ দৰে শক্তিশালী যোদ্ধা দ্বিতীয় আৰু কোনেও হ'ব নোৱাৰে। পৃথিৱীত সংগ দিয়া মানুহৰ অভাৱ নাই, অথচ সংগী হৈ থকা মানুহৰ বহুত বেছি অভাৱ। আপোনাৰ ভিতৰত যিটো বস্তু থকা আটাইতকৈ জৰুৰী সেয়া হ'ল ধৈৰ্য।
30 বছৰ বয়সৰ আগতে এটা সৰু সুৰা কোম্পানীত কাম কৰক। তাত আপুনি ধৈৰ্য ধৰা আৰু সপোন দেখা শিকিব পাৰিব। এটোপাল নেমুৰ ৰসে যেনেদৰে হাজাৰ হাজাৰ লিটাৰ গাখীৰ নষ্ট কৰে, ঠিক তেনেদৰে মানুহৰ অহংকাৰে হাজাৰ ভাল গুণকো নষ্ট কৰি দিয়ে। কাৰো অধপতনতে আনন্দ প্ৰকাশ নকৰিবা, কাৰণ ভৱিষ্যতত তোমাৰ বাবে কিহে অপেক্ষা কৰি আছে সেই সম্পৰ্কে তোমাৰ একো ধাৰণা নাই। চেনি আৰু নিমখ দুয়োটাৰ ৰং একে হ'লেও ইহঁতৰ পাৰ্থক্য সোৱাদতহে। ঠিক সেইদৰে মানুহ আৰু অমানুহ দেখিবলৈ সম্পূৰ্ণ একে হ'লেও পাৰ্থক্য সিহঁতৰ চৰিত্ৰত থাকে। বিল গেটছে কৈছিল, যিদিনা তোমাৰ পকেট ভৰ্তি টকা থাকিব তেতিয়া তুমি পাহৰি যাবা যে তুমি কোন, কিন্তু যেতিয়া তোমাৰ পকেট খালী থাকিব তেতিয়া গোটেই দুনিয়াই পাহৰি যাব যে তুমি কোন। শুনিছোঁ কাৰোবাক খুব বেছি ভাল পালে হেনো এৰি গুচি যায়। সেইবাবে ভাবি আছোঁ আজিৰ পৰা দুখকেই বহুত বেছি ভাল পাম। পৃথিৱীৰ সকলোতকৈ দামী ৱাশ্বিং পাউডাৰ হ'ল টকা। তোমাৰ চৰিত্ৰৰ দাগ যিমানেই গাঢ় নহওক কিয় ঠিকেই চাফা হৈ যাব। মানুহৰ শৰীৰৰ আটাইতকৈ সুন্দৰ অংশ হ'ল মন। সেয়াই যদি লেতেৰা হৈ যায় সুন্দৰ চেহেৰাৰে কি হ'ব? নিজকে কেতিয়াও বেয়া নাভাবিবা, কাৰণ বদনাম কৰাৰ বাবে ওচৰ চুবুৰীয়া, আত্মীয় স্বজন, বন্ধু বান্ধৱসকল আছেই। এই পৃথিৱীৰ মানুহ খুবেই অদ্ভুত। কোনোবাই হাঁহিলে কয় ইমান হাঁহা কিয়, আৰু কোনোবাই কান্দিলে কয় প্লিজ ষ্টপ ইয়ৰ ড্ৰামা। মোক যিয়ে যি কয় মনে মনে শুনো, কাৰণ উত্তৰ দিয়াৰ অধিকাৰ কেৱল সময়ক দি ৰাখিছোঁ। জীৱনত কাক ক'ত কেনেদৰে কামত লাগিব সেয়া কোনেও নাজানে। সেইবাবে সকলোৰে সৈতে ভাল ব্যৱহাৰ কৰিবলৈ শিকক। আনৰ পিছফালে সমালোচনা কৰা মানুহবোৰে সদায় পিছফালেই পৰি থাকে, কেতিয়াও সন্মুখলৈ আগুৱাই যাব নোৱাৰে। জীৱনৰ মন্ত্ৰ, পানীৰ টেপ বন্ধ কৰিলে কেৱল টেপটোহে বন্ধ হয়, পানী বন্ধ নহয়। ঘড়ী বন্ধ কৰিলে কেৱল ঘড়ীটোহে বন্ধ হয়, সময় বন্ধ নহয়। চাকি নুমাই গ'লে কেৱল চাকিটোহে নুমাই যায়, পোহৰ নহয়। মিছাৰ অন্তৰালত কেৱল মিছাহে লুকাই থাকে, সত্য নহয়। মৰম কৰিলে মৰমহে পোৱা যায়, ঘৃণা নহয়। দান কৰিলে ধনী হোৱা যায়, দুখীয়া নহয়। ব্যক্তিৰ লগত কেতিয়াও তৰ্ক কৰা উচিত নহয়, কাৰণ মূৰ্খ ব্যক্তিসকলে একো নজনা নুবুজাকৈয়ে কথা কয়। সেইবাবে কেতিয়াও তেওঁলোকক প্ৰকৃত সত্যটো বুজাব পৰা নাযায়। ইয়াৰ উপৰিও মূৰ্খসকলে সহজতেই অপমানজনক কথা কৈ দিব পাৰে, যিবোৰে আমাৰ আত্মসন্মানত আঘাত কৰে। সেইবাবে মূৰ্খ ব্যক্তিসকলৰ লগত তৰ্ক কৰাৰ পৰা বিৰত থকা উচিত। নিজৰ দুৰ্বলতা কাৰো আগতে কোৱা উচিত নহয়। সকলো মানুহৰে কিবা নহয় কিবা এটা দুৰ্বল দিশ থাকেই। যেতিয়া আমি জন্ম লওঁ অকলেই জন্ম লওঁ, আৰু ডাঙৰ হৈ অহাৰ লগে লগে বহুতৰে সৈতে গভীৰ বন্ধুত্ব হয়, আৰু আমি সেই বন্ধুত্বৰ মায়াত আমাৰ অন্তৰত থকা সকলো কথা কৈ দিওঁ। আমি আমাৰ দুৰ্বল দিশসমূহক খুলি কওঁ, আৰু ইয়াৰ ফলত এয়া প্ৰচাৰিত হৈ যায়, আৰু মানুহে এই দুৰ্বলতাৰ সুযোগ লয় আৰু আমাৰ এই দুৰ্বল ঠাইত আঘাত কৰে। সেইবাবে আমি নিজৰ দুৰ্বলতাৰ কথা কাকো ক'ব নালাগে।